ক্ৰীড়াৰ পৰা ৰাজনীতিলৈ নৃত্য গীতৰ পৰা অভিনয়লৈ প্ৰতিটো নতুন খবৰৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিবলৈ নাপাহৰিব। অমৃত মহোৎসৱৰ আমি যি ধৰণে আৰম্ভণি কৰিছিলোঁ সেই ধৰণে আমি অমৃত মহোৎসৱৰ শেষত আকৌ এটা 15 আগষ্ট বা স্বাধীনতা দিৱস আমি পালন কৰিম আৰু তাৰ পিছতে আমাৰ সমগ্ৰ দেশত অমৃতকালৰ সময় আৰম্ভ হ'ব। অমৃত মহোৎসৱৰ অংশ হিচাপে এইবাৰৰ যিটো স্বাধীনতা দিৱস তাক আমি পৃথকভাৱে বা অইন বছৰতকৈ অলপ বেলেগ ধৰণে আমি এই স্বাধীনতা দিৱস এইবাৰ পালন কৰিব খুজিছোঁ। এই সম্পৰ্কে আমি আপোনালোকক এটা প্ৰেজেণ্টেশ্যন দেখুৱাম, কিন্তু তাৰ আগতে মই গুৰুত্বপূৰ্ণ কথা কেইটামান উল্লেখ কৰিব খুজিছোঁ। 15 আগষ্টৰ আগত এটা কাৰ্যসূচী আমি পালন কৰিম 8 আগষ্ট তাৰিখে। 8 আগষ্ট তাৰিখে অসমৰ সকলো গাঁও পঞ্চায়তত আমি শিলা ফলকম বা এখন আমি ফলক স্থাপন কৰিম, যিখন ফলকত সেই গাঁওখনৰ পৰা যদি কোনোবা স্বাধীনতা সংগ্ৰামী আছিলে বা সেই গাঁওখনৰ কোনোবা যদি সেনাবাহিনীৰ জোৱান দেশৰ কাৰণে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিলে বা কোনোবা এজন যদি CRPFৰ বা BSFৰ জোৱান আছিলে, লাইন অফ ডিউটিত তেওঁলোকৰ পৰলোক প্ৰাপ্তি শ্বহীদ হৈছিলে বা অসম পুলিচৰো যদি কোনোবা সেই গাঁওখনত কোনোবা জোৱান আছিলে যাৰ লাইন অফ ডিউটিত মৃত্যু হৈছিলে, তেওঁলোকৰ নাম আমি সন্নিৱিষ্ট কৰি প্ৰধানমন্ত্ৰীৰ এটা বাণীৰে তাক আমি খোদিত কৰি এখন আমি শিলা ফলকম বা এখন আমি ফলক এখন স্থাপন কৰিম, যিখন গ্ৰেনাইট পাথৰত লিখা যাব। যদি কোনোবা গাঁৱত তেনেকুৱা শ্বহীদ নাই বা বীৰ আমাৰ যি সেনানী নাই, তেতিয়াহ'লে আমি সেই গাঁওখনৰ শিলা ফলকমত আমি জেনেৰেলি মুক্তিযোদ্ধা বা শ্বহীদসকলৰ নামেৰে আমি তাত একোখন শিলা ফলকম স্থাপন কৰিম। শিলা ফলকমখন নতুবা আমি অমৃত সৰোবৰ আমি যি বনাই আছোঁ সেই স্থানত আমি স্থাপন কৰিম বা আমি গাঁৱৰে পঞ্চায়তখনৰ কোনোবা এটা মুখ্য স্থানত আমি স্থাপন কৰিম। শিলা ফলকম 8 তাৰিখে স্থাপন কৰাৰ পিছত 9ৰ পৰা 15 আগষ্টৰ ভিতৰত সেই শিলা ফলকমৰ স্থানত গাঁৱৰ লোকসকলক আমি একত্ৰিত কৰি যিটো প্ৰধানমন্ত্ৰীৰ যোৱা 15 আগষ্টত তেখেতে দেশবাসীক আগবঢ়াইছিল পঞ্চ প্ৰাণৰ যিটো সংকল্প, সেই পঞ্চ প্ৰাণৰ সংকল্প সেই শিলা ফলকমৰ কাষত বা ফলকৰ কাষত থিয় হৈ পঞ্চায়তখনৰ ৰাইজে সেই শিলা ফলকমৰ কাষত সেই পঞ্চ প্ৰাণ বা যিটো পঞ্চ প্ৰাণ সংকল্প তাতে সংকল্প ল'ব আৰু এই গোটেই সংকল্প লোৱাৰ যিটো ফটো, সেইটো ভাৰত চৰকাৰে আৰম্ভ কৰা নিৰ্দিষ্ট এটা পৰ্টেলত তাক আমি সেলফি কৰি আপলোড কৰিম। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰকল্প। 9ৰ পৰা 14 তাৰিখৰ ভিতৰতে আমি অসমৰ প্ৰত্যেকখন গাঁও পঞ্চায়তত 75ডাল আমি বৃক্ষ ৰোপণ কৰিম।
যাৰ নাম ভাৰত চৰকাৰে কাৰ্যসূচীৰ নাম দিছে বসুধা বন্দন। পৌৰ নিগমসমূহতো ৭৫ডাল বৃক্ষ আৰু প্ৰত্যেক গাঁও পঞ্চায়তত ৭৫ডাল বৃক্ষ। এই গোটেই কাৰ্যসূচীটো আমাৰ অমৃত বৃক্ষ আন্দোলনৰ পৰা পৃথক। এইটো অকল স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি ইয়াক কৰিবৰ বাবে গৈ আছোঁ। 14 তাৰিখে আমি অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে বিভাজন বিভীষিকা দিৱস আমি পালন কৰিম। অৰ্থাৎ 14 আগষ্টত আমি ভাৰত পাকিস্তানৰ বিভাজন, সেই সময়ৰ যিটো দুখ বা বেজাৰ তাক আমি মনত পেলাম আৰু ভাৰতবৰ্ষ যাতে আৰু কেতিয়াও বিভাজন নহয়, ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আমি আকৌ এবাৰ প্ৰত্যেক জিলা সদৰ স্থানত একোখন সভাৰ জৰিয়তে আমি সংকল্প লওঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে 13 তাৰিখে, মই 14ৰ কথা কৈছোঁ, 13 তাৰিখে গুৱাহাটীত দীঘলী পুখুৰীৰ চাৰিওফালে অসম পুলিচে এটা মাৰ্চ পাছ কৰিব, যিটো আগত আমি কৰা নাছিলোঁ। 13 তাৰিখে মাৰ্চ পাছ হ'ব, 14 তাৰিখে বিভাজন বিভীষিকা দিৱস আমি পালন কৰিম। 15 তাৰিখে আমি আকৌ এবাৰ হৰ ঘৰ তিৰংগা, অৰ্থাৎ আমি অসমবাসী ৰাইজক আহ্বান জনাম যাতে 15 তাৰিখে সকলো ঘৰতে আকৌ এবাৰ তিৰংগ পতাকা যাতে আমি আগত যি ধৰণে আছিলোঁ যে কোনোবাই আমি হোষ্ট কৰিব পাৰোঁ বা আমি লগাব পাৰোঁ, ফ্লেগ কোডৰ যিখিনি ৰিলেক্সেশ্যন আছিলে সেইখিনি এইবাৰো আছে। গতিকে হৰ ঘৰ তিৰংগা আমি কাৰ্যসূচী পালন কৰিম। এইখিনি হ'ল 15 তাৰিখলৈকে আমি কৰা কাৰ্যসূচী। 23 তাৰিখে আমি এটা খুব নতুন কাৰ্যসূচী এটা ল'ম। আপোনালোকে দেখিছে যে তাত আমি দুটা কলহ থৈছোঁ। এই কলহ দুটা হ'ল আমাৰ সৰ্থেবাৰীত আমি বনোৱা, আৰু এই দুইটা কলহৰ এটা তাৎপৰ্য আছে। 23 তাৰিখে অসমৰ প্ৰত্যেকখন গাঁৱৰ পৰা মানুহে মাটি ল'ব আৰু সেই মাটি লৈ 23 তাৰিখে মানুহে, আমাৰ জনসাধাৰণে এটা মাটি যাত্ৰা কৰিব। কলৈকে যাত্ৰা কৰিব? মাটিখিনি নিজৰ গাঁৱৰ পৰা পঞ্চায়তৰ কাৰ্যালয়লৈকে তেওঁলোকে লৈ আহিব। য'ত পঞ্চায়ত আছে, আৰু কাৰ্যালয় নহ'ব আন কোনোবা এটা স্থানতো তেওঁলোকে আনিব পাৰে। পঞ্চায়তত গোটেইকেইখনৰ গাঁৱৰ মাটিটো তেওঁলোকে একত্ৰিত কৰিব। এখন পঞ্চায়তত যিমান 10খন গাঁও থাকিব, 12খন গাঁও থাকিব, 15খন গাঁও থাকিব, সকলোৰে গাঁৱৰ মাটি আহি এটা চেণ্ট্ৰেল জেগাত তেওঁলোকে মাটিখিনি লৈ আহিব। প্ৰভাত ফেৰী, গায়ন বায়ন, বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাজেৰে তেওঁলোকে মাটিখিনি লৈ আহিব। লৈ 23 তাৰিখে পঞ্চায়তত মাটিখিনি সংমিশ্ৰণ কৰিব। গোটেই মাটিখিনি এটা বাল্টিকক, পাত্ৰত হওক, এটা পাত্ৰত তেওঁলোকে সানমিহলি কৰিব। 24 তাৰিখে ৰাতিপুৱা পঞ্চায়তৰ পৰা তেওঁলোকে ব্লক হেডকোৱাৰ্টাৰলৈকে তেওঁলোকে মাটি যাত্ৰা কৰিব। মাটি যাত্ৰা প্ৰথম গাঁৱৰ পৰা পঞ্চায়ত হ'ব। পঞ্চায়তৰ পৰা এই মাটি যাত্ৰা কলৈকে যাব? এই মাটি যাত্ৰা আমাৰ ব্লক হেডকোৱাৰ্টাৰলৈকে যাব। গোটেইকেইখন পঞ্চায়তৰ মাটি একত্ৰিত কৰা হ'ব
ক'ত একত্ৰিত কৰা হ'ব ব্লক হেডকোৱাৰ্টাৰ ব্লক হেডকোৱাৰ্টাৰত মাটিখিনি একলগ কৰি এই দুটা কলহত তেওঁলোকে দিব তাৰমানে গাঁৱৰ পৰা পঞ্চায়তলৈকে আহিল মাটি পঞ্চায়তৰ পৰা ব্লকত আহিলে ব্লকত তেওঁলোকে এই মাটি দুখিনি দুটা পাত্ৰ বা আমি কলহ যি বনাইছো খৰঠেবাৰী তাতে তেওঁলোকে সমুৱাই দিব সানমিহলি কৰাৰ পিছত ইয়াৰ পিছত এই মাটিখিনি লৈ প্ৰত্যেকটো ব্লক হেডকোৱাৰ্টাৰ আৰু যেনেকৈ মই ব্লক কৈছোঁ তেনেকৈ পৌৰ নিগম গাঁও হেবিটেশ্যনৰ পৰা ৱাৰ্ডলৈকে আহিব ৱাৰ্ডৰ পৰা পৌৰ নিগমলৈকে গুৱাহাটী পৌৰ নিগম মঙলদৈ পৌৰ নিগমত দুটা কলহ হ'ল আৰু ব্লক হেডকোৱাৰ্টাৰবিলাকত দুটা কলহ হ'ল এই কলহখিনি লৈ তেওঁলোকে 26 তাৰিখে 25 তাৰিখে তেওঁলোকে গধূলি আহি গুৱাহাটীত পাব বা ৰাতিপুৱা গুৱাহাটীত পাব 26 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত এই মাটিখিনিৰ আমি পূজন কৰিম গোটেই অসমৰ গাঁৱৰ মাটি আহি গ'ল গাঁৱৰ পৰা পঞ্চায়ত পঞ্চায়তৰ পৰা ব্লক ৱাৰ্ডৰ পৰা পৌৰ নিগমৰ পৰা ব্লক এই গোটেই মাটিখিনি অনাৰ পিছত আমি শংকৰদেৱ কলাক্ষেত্ৰত এই ভূমিৰ আমি পূজন কৰিম 219টা ব্লক প্ৰায় আমি সকলো মিউনিচিপালিটিৰ পৰা লোৱা নাই 50টা এই ব্লকবিলাক এজন যুৱকে লৈ আহিব এই মাটিৰ দুটা পাত্ৰ যি যুৱকজন NCCৰো হ'ব পাৰে NSSৰো হ'ব পাৰে আৰু য'ত NCC বা NSSৰ কৰবাত অসুবিধা আছে আমি তেনেকুৱা এজন যুৱকক নিৰ্বাচিত কৰিব দিছোঁ যি যুৱকে আমাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰিছিল বিহুৰ প্ৰথম প্ৰায়ৰিটি NCC আৰু NSS দ্বিতীয় প্ৰায়ৰিটিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত যোগদান কৰা এজন বিহুৱা বা বিহুৱতী 26 তাৰিখে তেখেতসকলে আহি গুৱাহাটী পোৱাৰ পিছত আমি দুইটা কলহৰ পূজন আৰু বন্দন হ'ব এখন সভা হ'ব একোটা কলহ ৰাজ্য চৰকাৰে ৰাখি দিব আৰু এটা কলহ লৈ তেওঁলোকে 26 তাৰিখে ৰাতি গৈ নতুন দিল্লীত উপস্থিত হ'ব এই ল'ৰা বা ছোৱালী যুৱক বা যুৱতী প্ৰত্যেক ব্লক আৰু মিউনিচিপালিটিৰ পৰা যোনে আহিব তেওঁলোকে এই কলহটো এটা কলহ আমাক দি দিব আৰু এটা কলহ লৈ তেওঁলোক কলৈকে যাব নতুন দিল্লীলৈকে নতুন দিল্লীত তেওঁলোকে 27ৰ পৰা 30 তাৰিখলৈকে থাকিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 30 তাৰিখে কৰ্তব্য পথত এটা ফাইনেল মাটি যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই ফাইনেল যিখিনি মাটি এই ফাইনেল মাটি গোটেই ভাৰতৰ গাঁৱৰ মাটি আহি গ'ল ভাৰতৰ চহৰৰ মাটি আহি গ'ল বেলেগ ৰাজ্যও তেনেকৈ পঠাব এই গোটেইখিনিক লৈ কৰ্তব্য পথত এখন উদ্যান বা বাটিকা বনিব তাতেই মাটিখিনি ব্যৱহাৰ কৰা হ'ব অসমত আমি যি 26 তাৰিখে আমি যি কলহটো আমি ৰাখি থম সেই গোটেই কলহৰ মাটিৰে আমি গহপুৰত যি কনকলতা বৰুৱাৰ নামত বিশ্ববিদ্যালয় কৰিব খুজিছোঁ যিখন বিশ্ববিদ্যালয় গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয় ধৰণৰ বা আমি পৰৱৰ্তী পৰ্যায়ত সেইখন ষ্টেটৰ টকাৰে চেণ্ট্ৰেল ইউনিভাৰ্চিটি পৰ্যায়ত আমি এখন বিশ্ববিদ্যালয় বনাব খুজিছোঁ সেই ভূমি পূজনত এই 126টা কলহ আমি ব্যৱহাৰ কৰিম আমাৰ যিখিনি মাটি হ'ব নতুন দিল্লীৰ মাটিখিনিতো কৰ্তব্য পথত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা ব্যৱহৃত হ'ব আৰু আমাৰ মাটিখিনি দি
গহপুৰত যি কনকলতা বৰুৱা এখন আমি ক'ব গ'লে চেণ্টাৰ অফ এক্সেলেন্স ইউনিভাৰ্চিটি আমি বনাব গৈ আছোঁ তাতে এই মাটিখিনি আমি ব্যৱহাৰ কৰিম এই মাটি যাত্ৰাৰ কাৰ্যসূচীৰ সামৰণিৰ লগে লগে আমাৰ গোটেই অমৃত মহোৎসৱৰ সামৰণি পৰিব আৰু অমৃতকাল আৰম্ভ হ'ব ইয়াৰে এই গোটেইকেইটা কাৰ্যসূচী ভাৰত চৰকাৰৰ প্ৰেৰণাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত হৈছে দ্বিতীয়টো কলহ আমি সংযোজিত কৰিছোঁ যিটো ভাৰত চৰকাৰৰ প্লেনত নাছিলে এটা কলহ আছিলে আমি দুটা কলহ কৰিছোঁ যাতে আমিও অসমৰ স্বাধীনতা সংগ্ৰামীসকলক এটা ট্ৰিবিউট দিব পাৰোঁ বিশ্ববিদ্যালয়ৰ জৰিয়তে যিখন বিশ্ববিদ্যালয় 500 বিঘা মাটিত হ'ব আৰু অত্যন্ত এটা ডাঙৰ পৰিকল্পনা আমি কৰিছোঁ যিখন একেবাৰে 10,000 ষ্টুডেণ্টে পঢ়িব পৰা এখন খুব ডাঙৰ বিশ্ববিদ্যালয় আমি কল্পনা কৰিছোঁ কিমান হয় পিছত আমি আলোচনা কৰিম তাৰ বিষয়ে এই গোটেইখিনি আমি সুন্দৰভাৱে এটা এটাকৈ আমি কৰি গৈ থাকিম কল্যাণ চক্ৰৱৰ্তী আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তেওঁ আপোনাক এটা প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আপোনালোকক দেখুৱাব তাৰ পিছত প্ৰশ্ন যি আছে মই উত্তৰ দিব পাৰিম 13 তাৰিখৰ মাৰ্চ পাছ 14 তাৰিখৰ বিভীষিকা দিৱস এইটো ষ্টেটৰ কাৰ্যসূচী বাকীখিনি ভাৰত চৰকাৰৰ কাৰ্যসূচীৰ লগতে আমি আগবাঢ়িছোঁ হৰ ঘৰ তিৰংগাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমাৰ কাৰ্যসূচী আৰু আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই গোটেই কামবিলাক কৰিম যোৱাবাৰৰ দৰে সেল্ফ হেল্প গ্ৰুপসমূহে ইতিমধ্যে ফ্লেগ বনাইছে বনোৱা আছে ডিচিসকলক আমি নিৰ্দেশ দিছোঁ মই দুখনকৈ তেওঁলোকৰ লগত মিটিঙো কৰিছোঁ 8 তাৰিখে আৰু এবাৰ মই ৰাতি তেওঁলোকৰ লগত বহিম আজি ৰাতি বিধায়কসকলৰ লগতো মোৰ ভিডিঅ' কনফাৰেন্স আছে গোটেই কাৰ্যসূচীটোৰ ওপৰত আৰু আমি সকলোৰে লগত কথা পাতি অসমত সুন্দৰভাৱে এই কামখিনি কৰিব খুজিছোঁ কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই এটা প্ৰেজেণ্টেশ্যন দিব তাৰ পিছত আপোনালোকৰ যি প্ৰশ্ন মই উত্তৰ দিব পাৰিম Sir, with your permission, since most of the points are already covered, I will try to cover these presentation as soon as possible. Sir, Jennifer Koi said these are the 8 pillars or sections by which we will celebrate this year's Azadi Ka Amrit Mahotsav and also the Independence Day. First to say with regard to dedication of Sila Falakam to I'll just show you. It is 5 foot by 3 foot. য'ত বীৰ থাকিব তাত নেমছ অফ দ্য বীৰ গাঁওখনৰ যদি বীৰ থাকে 1 2 3 কৰি নাম লিখিব আৰু য'ত বীৰ নাথাকে তাত খালি সেলিউটেশ্যন টু দ্য হিৰোজ হু সেক্ৰিফাইচ দেয়াৰ লাইফ এইখন আমাৰ গাঁৱৰ যি ভাষা আমি ব্যৱহাৰ কৰোঁ সেই গাঁৱৰ ভাষাতে লিখা হ'ব ইয়াত ইংৰাজীত দেখুওৱা হৈছে তাত আমি ইংৰাজীত নিলিখোঁ by 8 August আমি Sila Falakam কৰিম আৰু কোনোবা গাঁৱত যদি 8 তাৰিখলৈকে আমি বনাই সম্পূৰ্ণ কৰিব নোৱাৰো প্ৰথম ফ্লেক্সত আমি কৰি লম কিন্তু 15 আগষ্টৰ আগতে গ্ৰেনাইট আহি যাব এটো ব্রাঞ্চ প্ল্যান প্লেজ এটো আসলে this pledge মানে আমি এই যেটো প্লেজ আছে everybody can take this particular pledge আৰু pledge to এনেকুৱা হ'ব এটো আমাৰ local language এত আছে the pledge is basically to say that we take pride in our heritage and we pledge to strive for the unity of the country and to fulfill our duties and responsibilities and to honor the sacrifice of the country's brave hearts. So it was a pledge and everybody ekhon mane they will take mitti apnar hathot loi pele to pledge logo or to upload koribo upload korar karone
শিলা ফলকমৰ কাষত তেওঁলোক থিয় হ'ব, মাটি হাতত ল'ব, লৈ এই প্ৰতিজ্ঞাটো কৰিব। So the third pillar is with regard to Vasudha Bandhan. 75 saplings, আমি এখন গ্রাম পঞ্চায়েতত আমি করিম। এই 75 saplings will be close to the Silapalakam at the Amrit Sarovar Sare koise, or jo Amrit Sarovar yadi nai, that it can be in schools or any prominent place, and this will be done again that selfie will have to hobo. One more thing I will say is that able to Silapalakam ya mane saplings to hobo, public pledge to dibo, and also amar jitu block officers ase ya municipal officers ase dekhe dokolo there is an ID yoto a official programs will upload kori thakibo, and the end moi kon to pura mane public e upload koribo pare a website or naam to bilak and just show so that it can be publicized and everybody can do from 9th onwards to 15th a run and pledge can be taken by all the public, and jimane ami koru that much will be the we will show our gratitude to the nation and to the sacrifice of the hearts. On the 15th, after the Republic Independence Day, as Honorable CM Sir has said, that Veeron ka Vandhan hogo, yat mane all those people who are deceased freedom fighters, and they may also retire. 15 আগষ্টৰ দিনাখন আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ, ৰিটায়াৰ্ড CRPF, ৰিটায়াৰ্ড BSF, ৰিটায়াৰ্ড আৰ্মি বা যিসকলৰ মুক্তিযোদ্ধাৰ পৰিয়াল আছে বা যিসকল বীৰ নাৰী আছে যাৰ স্বামীয়ে দেশৰ কাৰণে বলিদান দিলে, তেওঁলোকৰ ঘৰত আমাৰ চৰকাৰী বিষয়াসকল গৈ তেখেতসকলক সম্বৰ্ধনা জনাব। একোখন গাঁৱত 50 জনো থাকিব পাৰে, 100 জনো থাকিব পাৰে, তেখেতসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা যাব। সেইটো 15 আগষ্টৰ অফিচিয়েল প্ৰেছ ৰিলিজৰ পিছত আমি সকলো যাম, কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত। সেইটো হ'ল বীৰো কা বন্ধন। The next thing is of course 15th August to amar mane will be the hoisting of the national flag and Har Har Ghar Tiranga, that is also going to follow. That is mane gare gare ami flags to the, that is the 7th pillar, but on the 5th on the national 15th day, national flag and singing of the Rashtragan. The two links on which we can give the these are the two links. One link is the first link sub public to use koribo paribo. This I will circulate also. Every person can go to the first link and the link out eneko ahi jabo. You can see the mitti of the motherland, step 1, step 2, step 3 dise apna naam aur mobile number diyar pisot apni pledge loi eta photo tuli tapisot etu upload kori dibo pare. This is the first link, and second link ot apna chiki pledge logo pare keneko pledge ase what is the standees keneko hobo lage yat ase. There is also another link for the officials. These are only two links. It's very simple. First link is for the first link is basically sabe koribo paribo. Second link ot information ase and also for officers ase. But both the links you can find out the information and you can also upload your pledge, Panchpran pledge to Koimbatore Edu task. Baki jetu koisile, tisare koise that the Mati Yatra 6, 7, 8 flag hoisting episode. The Mati Yatra will start on the 23rd, 24th and 25th. 23rd from the village to the GP, Gaon or Pura GP Ahatu. On the 24th, Gaon Panchayat or Pura Block 2,
block or for a state headquarters. These are 3 important dates: 23rd, 24th, and 25th. This will be done with lot of ceremony. It is money because amar mati to Delhi pothaya asu to be a part of the national ceremony, and it is also a dedication to the nation that we are all one nation. So it will be done with lot of puja and ceremony at the Gram Panchayat level, at the block level, and from the block to the state. State of amar function hobo, and finally the final function will be in Delhi on the 30th of August. Of course, for Har Ghar Tiranga, ami already flags will procure kori asu, and ami district to pothaya asu in time, and we will give it to so that everybody gets a flag, can celebrate Har Ghar Tiranga in their house. Flag code, as Honorable CM Sir has said, will be relaxed, and there will be a celebration with regard to Har Ghar Tiranga, and everybody can celebrate by flying the flag in their respective houses. These are the 8 important pillars which are leaving here. A copy of this and a press note also we will circulate so that these dates and 8th pillar jitu ase sabhi mane jane, and they will be quite promising. Thank you, sir. ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা বুজিবলগীয়া আছে বা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। সকলো যাব। বিৰোকা বন্দন যি হ'ব 15 তাৰিখে পতাকা উত্তোলন কৰি তেখেতসকলে আমাৰ বিৰোকা বন্দন মই আগতে কৈছোঁ যে সেনা বাহিনীৰ জোৱান অৱসৰপ্ৰাপ্ত, আৰক্ষীৰ জোৱান অৱসৰপ্ৰাপ্ত, জোৱান এণ্ড অফিচাৰ্ছ, CRPFৰ জোৱান এণ্ড অফিচাৰ্ছ, তেওঁলোক জীয়াই আছে তেওঁলোকৰ তাত যাব, আৰু স্বাভাৱিকতে মুক্তিযোদ্ধাৰ পৰিয়াল আৰু শ্বহীদসকলৰ পৰিয়াললৈকেও আমাৰ মন্ত্ৰী, বিধায়ক আৰু গাঁও পঞ্চায়ত গোটেই বেচিকেলি গোটেই ৰাজ্যখনতে আমি সেই ধৰণে বীৰ বন্দনৰ এটা কাৰ্যসূচী লৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰিছে যে নতুন দিল্লীৰ কৰ্তব্য পথত তেখেতে যিখন এটা কৰ্তব্য উদ্যান বা বাটিকা বনাই আছে, তাতে যাতে দেশৰ সকলো গাঁৱৰ মাটি থাকে, যাতে এখন সেই গোটেই মাটিখিনিত সমগ্ৰ ভাৰতৰ মাটি তাতে সানমিহলি হয়। গতিকে এইটো এটা কেইদিনমান আগতে মই এটা বস্তু চাই আহিছিলোঁ, এইটো মোদীজীয়ে নাজানে, কিন্তু মই জাষ্ট এটা মোৰ এইখিনি চাৰ্কুলাৰ আহোঁতে পঢ়ি থাকোঁতে মনত পৰিলে। আপোনালোক কেতিয়াবা যদি যোৰহাটত আপোনালোকে যায়, তাতে দেখিব আমাৰ মটকসকলৰ মোৱামৰীয়া গুৰু অষ্টভুজে এনেকৈ সকলো মানুহকে হাতত এডোখৰ মাটি লৈ আহিব দিছিলে, আৰু সেই মাটি দি যোৰহাটত বৰভেটি বনাইছিলে। যদি বৰভেটি যাই কেতিয়াবা দেখিব, তাত 26 লাখ সেই সময়ত মোৱামৰীয়া সম্প্ৰদায় লোক যোগ হৈছিল, আৰু তেওঁলোকে একমুঠি মাটি দিছিলে, আৰু যিমান গুৰুৱে বিচাৰিছিল, যিমান পুখুৰীটো ভেটিবৰ কাৰণে যিমান মাটি লাগে তাতকৈ বহুত ওখ হৈ গ'ল, আৰু সেইকাৰণে জেগাটোৰ নাম বৰভেটি, বা আমি আজি গ'লেও দেখা পাওঁ, মই গৈ আহিছিলোঁ। আচলতে সকলো জাগাৰে মাটি লৈ একোটা ডাঙৰ স্মাৰক গঢ়ি তোলা মোৰ মতেদি আগতো হয়তো পৰম্পৰা আছিল। মোদী ডাঙৰীয়াই এইটো অসমৰ পৰা গম পাইছে, জানিছে, এইটো নহয়, মই চাৰ্কুলাৰখন পোৱাৰ পিছতহে মোৰ মাইণ্ডত আহিছে। মোদী ডাঙৰীয়াই বিচাৰিছে যে সকলো গাঁৱৰ মাটি লৈ নতুন দিল্লীত এনেকুৱা এটা স্মাৰক হওক, যিটোত সকলোৱে ক্লেইম কৰিব পাৰে যে আমাৰ গাঁৱৰো ইয়াত মাটি আছে। আৰু আমি অসমৰ সকলো গাঁৱৰ মাটি লৈ, যিহেতু আমাৰ স্বাধীনতা সংগ্ৰামৰ অমৃত মহোৎসৱ, অমৃতকাল, আমি এই মাটিখিনি কনকলতা বৰুৱা বিশ্ববিদ্যালয়ত লৈ যাম। পৰৱৰ্তী সময়ত আমাৰ নৱেম্বৰ ডিচেম্বৰত তাৰ আধাৰশিলা হ'ব, আৰু সেইখন এখন খুব গ্ৰেণ্ড ইউনিভাৰ্চিটি হ'ব। তাৰ কথা বতৰা চলি আছে, মাটি বাৰী বিচাৰি থকা হৈছে, লাহেকৈ চব হৈ যাব। তেতিয়ালৈকে আমি সেই 126টা কলহ আমি সঞ্চয় কৰি থৈ দিম।
আমাৰ কাৰণে বেলেগে নালাগে তাতে সেইটো এটা আমাৰ মাটিখিনি যিহেতু জোৰ পৰা আনিছে এটা কলহে আমি ৰাখি থম আৰু শিলা ফলক মাটিত সংকল্প লোৱাটো এটাই গতিকে নেশ্যনেল পৰ্টেলত অসমৰ কিমান শপত ল'লে সেইটোহে বেছি ইম্পৰ্টেণ্ট হ'ব আমাৰ লৈ থলেতো ভাৰতে গম নাপাব কিন্তু মানুহে কষ্ট পাব তাৰ পৰা আমি কপি কৰি থৈ দিব পাৰিম we have not said revenue village from every habitation also it can come যদি সুবুৰীৰ পৰাও আনে আমাৰ কোনো ক'বলগীয়া নাই কাৰণ আল্টিমেটলি মাটি যাত্ৰা আহি পঞ্চায়ততে আহিব গতিকে আমাৰ ৰেভিনিউ ভিলেজ সেন্সাস ভিলেজ these are very typical definition গতিকে সেই ডেফিনেশ্যনত নগৈ যিয়ে নিজক গাঁও বুলি ভাবে সেই গাঁৱৰ পৰা লৈ আহিলে হ'ল আৰু আমি তেনেকৈ প্ৰচাৰ কৰি আছো যে আপোনালোকৰ গাঁৱৰ পৰাই হওক হয়তো গাঁওখন সেন্সাস ভিলেজো হ'ব পাৰে ৰেভিনিউ ভিলেজো হ'ব পাৰে বা প্ৰত্যেকটো ৱাৰ্ডৰ পৰা আনক হয়তো ৱাৰ্ডৰ তাতে একেলগে সন্মুখত এটা ৱাৰ্ড এখন ৰাস্তাৰ সোঁফালে এটা ৱাৰ্ড বাওঁফালে এটা ৱাৰ্ড ইমান ৱাৰ্ডৰ কাজিয়াত নকৰি তাৰ পৰা মাটিটো লৈ আহিলেই হৈ গ'ল গতিকে এইটো আমি চিম্পল কৰি থৈ দিছোঁ এইটো ৰাষ্ট্ৰীয় কাৰ্যসূচী হ'ব তাৰ লগত আমি অসমৰ অলপ এলিমেণ্ট যোগ কৰি দিছোঁ গতিকে মই অসমবাসীক সকলোকে অনুৰোধ কৰিম যাতে এই কালিৰ পৰা আমাৰ বাতৰি কাকত টেলিভিশ্যন আমি সবতে কাৰ্যসূচীবোৰ জনাব চেষ্টা কৰিম আৰু পৰ্যায়ক্ৰমে আছে গতিকে এটা এটাকৈ আমি কৰি কৈ থাকিম এইবাৰ আমাৰ 15 আগষ্টত যি আমাৰ পতাকা উত্তোলনো হ'ব যদিও ভেটেনাৰী ফিল্ডত হ'ব এইবাৰ আমাৰ অইনবাৰতকৈ অলপ বেলেগ হ'ব এইবাৰ আমি দীঘলকৈ মাৰ্চটো কৰিব খুজিছোঁ আগতে বহল কৰি হয় এইবাৰ দীঘল কৰি হ'ব এনেকৈ মাৰ্চ পাছটো হ'ব দুইটা ফালে মানুহ বহিব মাজেদি ওলাই যাব অলপমান আমি চেঞ্জ কৰিছোঁ আৰু এইটো আমি অলপ চিন্তা কৰি আছোঁ যে 26 জানুৱাৰীৰ পিছৰ মাৰ্চ পাছটো আমি দিছপুৰৰ সন্মুখৰ ৰাস্তাত কৰিব পাৰোঁ নেকি 26 জানুৱাৰী গ্যালাৰীত মানুহ বহি দিব আৰু মাৰ্চ পাছটো এফালি ওলাই যাব কিন্তু তাৰ কাৰণে অলপ ডিভাইডাৰ অলপ নতুনকৈ ৱৰ্কআউট কৰিব লাগিব আৰু সেইটো আমি 26 জানুৱাৰীটো যিহেতু বেছিকেলি চেৰিমনিয়েল হয় গতিকে আমি সেইটো 26 জানুৱাৰীৰ কাৰণে অলপ চিন্তা কৰি আছোঁ আৰু 13 তাৰিখে অসম পুলিচৰ মাৰ্চ পাছ হ'ব দীঘলী পুখুৰীৰ সম্পূৰ্ণ তেওঁলোক ঘূৰিব মাৰ্চ পাছ কৰিব ঘোঁৰা তোৰাও থাকিব এটা চেৰিমনিয়েল এটা হ'ব ঠিক আছে পলিটিকেল নুসুধি যদি অফিচিয়েল আছে সুধিব পাৰে অফিচিয়েল আপোনাৰ আজি যোনটো আপুনি টুইট কৰিছিলে এই যোনটো এক্সপাৰ্ট কমিটি অন পলিগেমি যে আপোনাক ৰিপৰ্ট সাবমিট কৰিছে যদি আপুনি থুলমূলকে বা অকমান কোঅপাৰেট মই ৰিপৰ্টটো পঢ়া নাই কিন্তু তেখেতসকলক যিহেতু আমি কমিটি এখন জাষ্টিছ ৰুমি ফুকন্দি বনাই দিছিলোঁ তেখেতসকলে পলিগেমিৰ ওপৰত আইন কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে নে নাই সেই সাবজেক্টৰ ওপৰতে আমি কমিটিখন বনাই দিছিলোঁ আজি কমিটিখনে আমাক সৰ্বসন্মতিক্ৰমে ৰায় দিছে যে পলিগেমিৰ ওপৰত আইন কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে খালি তাত যেটো ফাইনেল সিগনেচাৰ যেটো এসেন্ট বুলি কয় সেইটো ৰাজ্যপালৰ পৰা নহয় ৰাষ্ট্ৰপতিৰ পৰা ল'ব লাগিব that is the only thing they have examined and they find out আৰু দ্বিতীয় তেওঁলোকে কৈছে যে যেহেতু কেতিয়াবা বিয়াৰ যেটো এজ তাক লৈ মুসলিম যি ল আছে তাতে যেহেতু এজ নাই অসমৰ 1936 এক্টত যেহেতু এজ নাই গতিকে পক্সো এক্টৰ লগত যি কন্ট্ৰাডিকশন হৈ থাকে সেই কন্ট্ৰাডিকশনটো দূৰ কৰিবৰ বাবে আমাৰ ষ্টেট এখনতো আমি যদি সেম পক্সৰ প্ৰভিজনখিনি লৈ আহিব পাৰোঁ তেতিয়ালে বহুত ডিবেট নোহোৱা হৈ যাব তেনেকুৱা এটাও তেওঁলোকে আমাক সাজেশন দিছে গতিকে আমি অলপ আগতে 2 ঘণ্টা আগত দি থৈ গৈছে মই পঢ়া নাই ৰাতি ঘৰত গৈ ভাল কৰি পঢ়িলোঁ
বিগত সেপ্টেম্বৰৰ সেশনটোত ল আহিব নেকি 16 ছেপ্টেম্বৰৰ পৰা আমাৰ এছেম্বলি আছে এইখন 3 দিনীয়া গতিকে বা 4 দিনীয়া তাত কৰিম নে বাজেট অধিৱেশনৰ সময়ত কৰিম এটো লৈ অলপ আমি কনফিউজনত আছো কাৰণ এখন আমি ডিবেট কৰাৰ কাৰণে মানুহক বিধায়কসকলক সময় দিব লাগিব কাৰণ এনেকুৱা ল আগত আমাৰ আহা নাই গতিকে অকনমান সেই ক্ষেত্ৰত আমি কেবিনেটত বহি এটা লৈ লম কিন্তু এই বছৰৰ ভিতৰতে আইনখন অহাটো নিশ্চিত সো খালি whether we'll do it in September or December or January that is to be decided but within this financial year this law will definitely come যদি তাৰ মাজত কিবা UCC আহি যায় তেতিয়াতো কথাটো বেলেগ হৈ যাব but this is what state government initiative is ইয়াত দল সংগঠনৰ মতামত লোৱাৰ বহুত বেছি প্ৰয়োজনীয়তা নাই কাৰণ আমি অসমত যেটো পালস পাইছো হিন্দু মুছলমান সকলে এটো বুদ্ধিষ্ট সকলে আদৰণীয় জনাইছে কাৰণ বিৰোধিতা কৰাৰ কোনো কথা নাই কিন্তু এটো ক্ষেত্ৰত কেবিনেটত ৰিপৰ্ট অহাৰ পিছত যদি কেবিনেটে ভাবে যে সকলোৰে অপিনিয়নো এবাৰ লৈ লোৱাত কোনো আপত্তি নাই কাৰণ আমাৰ হাতত যেহেতু সময় আছে আমি সমৰ্থনত অপিনিয়ন নিদিলেও হ'ব কাবাৰ বিৰোধিতা থাকিলে অপিনিয়ন খুজিলেও হৈ যাব আৰু মই ভাবো যে বহুতৰ নাই কাৰণ মই এখিনি উলোৱাৰ পিছত আপোনালোকৰ টেলিভিছন বিলাকতো মই দেখিছো সকলোৱে আদৰণীয় জনাইছে খালি এটাই মোৰ মনত ডাউট আছিল যে ষ্টেটে পাৰে নে নাই কিন্তু এতিয়া আজি কমিটিখনে ক্লিয়াৰ কৰি দিলে যে ষ্টেট গভৰ্নমেণ্ট ইজ কম্পিটেন্ট টু এনেক্ট such a law তাৰমানে এটা আমাৰ ক্ষমতাৰ ভিতৰত আছে আমি লটো কৰিব পাৰো এইটো হৈ যাব এতিয়া ঠিক আছে